Hi friends, ভালে আছেনে? আজি মই সাগুটো বনাম ফাষ্ট ফুড ষ্টাইলত। আজিকালিতো আমি সকলোবোৰে সৰু ডাঙৰ সকলোৰে মাজত ফাষ্ট ফুড বিৰাটেই জনপ্ৰিয়। গতিকে সকলোবোৰ খাদ্য ফাষ্ট ফুড ষ্টাইলত হ'লেহে যেন আমি ভাল পাওঁ। আমাৰ ল'ৰা ছোৱালীবিলাকো এতিয়া স্কুল বন্ধ হৈ থাকাই ফাষ্ট ফুডটো খুবেই মিছ কৰিছে, বিশেষকৈ মোৰ ল'ৰাটোৱে। সেইকাৰণে মই ঘৰতে কিবা কিবি এনেকুৱাকৈ বস্তুবোৰ বনাই দিওঁ যাতে সি ফাষ্ট ফুডৰ ষ্টাইল টেষ্টটো পাই পেলাই খাবলৈ মন কৰে। এইবাৰ মই ভাবিলোঁ সাগুটোতো বিৰাটেই হেল্ডি বস্তু হয়, এনেহ'লে খাবলৈ মন নকৰে, সেয়েহে সাগুটো এইবাৰ মই ফাষ্ট ফুড ষ্টাইলত বনাই দিওঁ, তেতিয়া কিজানি খায়ে। তাৰ বাবে মই ল'লোঁ বিন, গাজৰ, বন্ধাকবি, পিঁয়াজ, জলকীয়া আৰু সাগুটো 10 মিনিটমান পানীত তিয়াই থৈ চেপি পেলাই উলিয়াই থৈছোঁ। তাৰ পাছতে আপোনালোকৰ তাত যদি কেপচিকাম আছে সেয়াও দিব পাৰে। তাৰ পাছত মই গোটেইখিনি ৰেডি কৰি ইফালে তেল গৰম হ'বলৈ দিলোঁ। তাৰ পাছতে তাতে পিঁয়াজ দি দিলোঁ, জলকীয়া দিলোঁ, ভাজিলোঁ। সেইখিনি অকণমান ভাজা হোৱাৰ পাছত মই তাতে চব্জিখিনি দি দিম। চব্জিখিনি মই এটা এটাকৈ তাতে এড কৰিম, এড কৰি যাম, চাবচোন। এনেদৰে মই এতিয়া বন্ধাকবি দিলোঁ, তাৰ পাছতে বিন দিম, গাজৰ দিম, এনেকুৱা মই গোটেইখিনি এড কৰি ভালকৈ ফ্ৰাই কৰিম। অৱশ্যে জুইটো মই অকণমান বেছিকৈ ৰাখিছোঁ, অকণমান বেছি জুইত ফ্ৰাই কৰি পিছত অকণমান সময় মই ঢাকি দিম জুইটো চিমত দি পেলাই। তাৰ পাছতে তাত মই এড কৰিছোঁ নিমখ, হালধি আৰু অকণমান মেগী মছলা। আপোনালোকে নিদিবও পাৰে, মোৰ ল'ৰাটোৱে তাৰমানে মেগী খাই খুব ভাল পায়, সেইকাৰণে ভাবিছোঁ অকণমান মেগীৰ মছলাটো এড কৰি দিলে নিশ্চয় মেগীৰ টেষ্টটো পাই পেলাই খাব। আপোনালোকে যদি ইচ্ছা কৰে চয়া চচ, চিলি চচ এইবিলাকো ইউজ কৰিব পাৰে, কিন্তু যিহেতু এইবিলাক বেছি খোৱাটো আনহেল্ডি, সেইকাৰণে মই এইবিলাক এড কৰা নাই। গতিকে এইখিনিয়ে মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ। অলপ সময় ফ্ৰাই কৰিলে বস্তুখিনি ৰেডি হৈ যাব। চব্জিখিনি সিজিলেই হ'ল। সিজাৰ পাছত সাগুটোতো আমি অলৰেডি পানীত তিয়াই পেলাই উলিয়াই থৈ দিছোঁ, গতিকে বেছি টাইম আৰু তাক ভাজাৰ দৰকাৰ নাথাকে সিজিবৰ কাৰণে। এতিয়া অলপমান জুইটো বঢ়াই দি পেলাই আমি গোটেইখিনি বস্তু ভালকৈ ভাজিম। আমি গমেই পাম, ৰেডি হ'লেও আমি ধৰিবই পাৰিম গোটেইখিনি চব্জিৰ সৈতে যেতিয়া বস্তুটো ৰেডি হৈ যাব। তাৰ পাছতে এয়া আমাৰ আজিৰ ফাষ্ট ফুড ষ্টাইলৰ সাগুৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এইটো ৰেচিপিটো মই প্ৰায় ৰাতিপুৱাও বনাই খাওঁ, কিন্তু আচলতে এইটো ইভিনিং স্নেক্স হয়। ইভিনিঙত আমি ল'ৰা ছোৱালীবিলাকক ইটো বা আমি ডাঙৰেও কিবা এটা খাবলৈ মন কৰোঁ, কিন্তু খাবলৈ মন কৰা বস্তুটো যদি হেল্ডি হয় তো আৰু কথাই নাই। গতিকে আপোনালোকে যদি এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰে। সদায় একেবোৰ বস্তুৱে কিমান খাব, অলপ সলাই টেষ্টটো খালে নিজৰেও এটা ভাল লাগে। গতিকে এনেদৰে কেতিয়াবা বনাই খাব পাৰে। আৰু যদি মোৰ এই ৰেচিপিটো চাই পেলাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে ভালকৈ খাই থাকিব আৰু ভালদৰে থাকিব, কৰোনাৰ পৰা হাত সাৰি থাকিব।